মোৰ ইউটিউব চেনেল মিংকু মেথছ টিউটৰিয়েললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি অনুপাত সম্পৰ্কীয় কেইটামান অংক কৰিম বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোকে উপকৃত হ'ব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া প্ৰথম কুৱেশ্যনটো দেখি আছে, যদি A:B মানে কিমান দিয়া আছে 2:3 আৰু B:C মানে দিয়া আছে 4:5, তেন্তে C:A ৰ মান কিমান সুধিছে। আমাৰ এই কুৱেশ্যনটো যোৱাৰ আজি থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড হৈ গ'ল, তাত থাৰ্ড গ্ৰেডত আহিছিল এইটো কুৱেশ্যন। ইয়াৰ আমাৰ উত্তৰটো চাম কিমান হ'ব। এতিয়া দিয়া আছে A:B মানে কিমান দিয়া আছে 2:3। ইয়াত দুটা নিয়ম আছে, মই দুইটা নিয়ম কৰি দিছোঁ বাৰু। A কিমান দিয়া আছে B সমান দিয়া আছে 2:3 আৰু B:C কিমান দিয়া আছে 4:5। এতিয়া A:B আমি এনেকৈ লিখিব পাৰোঁ, A:B মানে হৈছে A/B আৰু B:C আমি কেনেকৈ লিখিব এইটো কেনেকৈ লিখিব পাৰিম 2:3 এইটো মই 1 নম্বৰ নাম দিছোঁ। B:C আমি লিখিব পাৰিম B/C, নিশ্চয় বুজি পাইছে, সমান 4:5 কেনেকৈ লিখিব পাৰিম 4/5, এইটো 2 নম্বৰ নাম দিছোঁ। এতিয়া 1 নম্বৰ আৰু 2 নম্বৰটো পূৰণ কৰি দিয়ক, মানে এইটোৰ লগত এইটো পূৰণ কৰক। A/B ইনটু B/C সমান এইখিনিৰ লগত এইখিনি পূৰণ কৰক 2/3 ইনটু 4/5, নিশ্চয় বুজি পাইছে। তাৰপিছত কি হ'ব, ইয়াত চাওক ইয়াতো B আছে ইয়াতো B, পূৰণত কি কৰিম তলৰ আৰু ওপৰত দেখিছোঁ কাটি দিছোঁ, থাকি গ'ল A/C আৰু ইফালে হৈ গ'ল 2 4 গুণ কিমান 8 আৰু 3 5 গুণ 15। এতিয়া আমি দেখি আছোঁ A/C বা আমি কি লিখিব পাৰিম A:C সমান কিমান আছে 8:15, নিশ্চয় বুজি পাইছে। 8/15টোক আমি 8:15 এনেকৈ লিখিব পাৰিম। কিন্তু আমি বিচাৰি আছে কি, এইটো বিচাৰি আছে C:A মানে A:C নহয় C:A, একে সহজ, ঘূৰাই দিলে হৈ গ'ল C:A। ইয়াক যেতিয়া ঘূৰাই দিলে C:A হ'ব, কিন্তু অনুপাতটোকো ঘূৰাই দিয়ক 15 কিমান হ'ব 8 হ'ব। আমাৰ যিটো শুদ্ধ উত্তৰ আমাৰ কোনটো হ'ব, অপশ্যন ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ আৰু ইটো নিয়ম আছে, মই সেইটো নিয়ম কৰি দিছোঁ, চাই লওক। দুইটা নিয়ম শিকি ৰাখক, তেতিয়া এটা নিয়ম পাহৰিলোঁ আনটো নিয়ম মনত ৰখি যাব। নেক্সট নিয়মটো চাই লওক, দ্বিতীয় নিয়মটো চাই লওক কি দি আছে A/B আৰু B/C মানে আমাৰ কি কি অনুপাত আছে A অনুপাত B আৰু C এইকেইটা লাগে। প্ৰথমতে আমি দেখিছোঁ কি A:B 2:3 আছে, A ৰ তলত 2 হ'ব, B ৰ তলত 3 হ'ব, C ৰ তলত একো নাই, তেনেহ'লে 3টোক আগুৱাই দি পেলাই C ৰ তলতো পাতি ৰাখক, এনেকুৱা নিয়মটো। B:C কিমান আছে 4:5 আছে, গতিকে B:C B আৰু C ৰ তলত পাতিম, কিমান পাতিম B ৰ তলত 4 পাতিম, C ৰ তলত 5 পাতিম, তেনেহ'লে ইয়াত চাওক A ৰ তলত পাতিবলৈ একো নাই, তেনেহ'লে 4টোক আগুৱাই নি ইয়াত পাতি দিয়ক। এতিয়া কি কৰক পূৰণ কৰি দিয়ক গোটেইকেইটা, 2 4 গুণ হৈ গ'ল 8, 3 4 গুণ 12 আৰু 5 3 গুণ কিমান 15। এতিয়া আমাক বিচাৰি আছে কোনটো অনুপাত C:A ৰ অনুপাত বিচাৰি আছে, গতিকে C ৰ মান হৈছে 15 অনুপাত আৰু A ৰ ভেলুটো কিমান আহি আছে 8, 15:8, গতিকে আমাৰ যিটো শুদ্ধ অপশ্যন হ'ব আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আমি আগুৱাই যাওঁ। যদি কিবা কনফিউজন পায় কমেণ্ট বক্সত জনাই দিবলৈ নাপাহৰিব, আৰু যদি ভিডিঅ'টো উপকৃত বুলি ভাবে তেনেহ'লে আগলৈ শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। নেক্সট কুৱেশ্যনটো চাওক কি কৈছে, যদি A:B 4:5 B:C 2:3, তেনেহ'লে A:B:C ৰ ভেলুটো কি আছে আমাক বিচাৰিব দি আছে। প্ৰথমতে আমি কি কৰিম A B আৰু C বুলি লিখি লওঁ। A কিমান দি আছে A:B 4:5, গতিকে ইয়াত 4 আহিব আৰু ইয়াত কিমান আহিব B ৰ তলত 5, C ৰ তলত একো নাই কাৰণে 5টো ইয়াত পাতি দিয়ক। তাৰপিছত B:C মানে কিমান আছে 2:3, B:C মানে 2:3 আছে, ইয়াত একো নাই মানে কিমান পাতিম 2 পাতিম, কাৰণ 2টো আগুৱাই দি এই 2টো পাতি দিম। তাৰপিছত সুধি আছে A:B:C ভেলুটো বিচাৰি আছে, আমি কি কৰিম এতিয়া গোটেইকেইটাক পূৰণ কৰি দিম। 2 4 গুণ 8, 5 2 গুণ 10 আৰু 5 3 গুণ 15, আমি অনুপাতটো পাই গৈছোঁ। A:B:C অনুপাতটো কিমান হৈ যাব 8 অনুপাত 10 অনুপাত 15। ইয়াত চাওক আমাৰ অপশ্যন এটো কি আছে কাৰেক্ট আছে, নিশ্চয় বুজি পাইছে। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আমি আগুৱাই যাওঁ। এবাৰ 3 নম্বৰ কুৱেশ্যনটো চাওক কি কৈছে, যদিহে A:B 2:3 হয়, B:C 3:5 হয় আৰু C:D 5:6 হ'লে, তেনেহ'লে A:B:C ৰ মানটো বিচাৰি আছে কিমান। ভালকৈ চাই ল'ব, মই দুটা নিয়ম শিকাই দিছোঁ এইটোত বাৰু। এতিয়া প্ৰথমতে আমি কি কৰিম A B C আৰু D বুলি লিখি ৰাখোঁ। প্ৰথমতে A:B ৰ ভেলু দিছে 2:3, 2 3
বাকী দুটাত যিহেতু নাই তেনেহ'লে এই তিনিটোকে ইয়াতো লিখি দিব লাগিব ইয়াতো লিখি দিব লাগিব তাৰপিছত b/c ইয়াত চাওক b/c কিমান দি আছে 3:5 b/c মানে b আৰু c ৰ তলত 3 আৰু 5 বহাম 5ৰ ইফালে ইয়াত d ৰ তলত 5 বহিব আৰু 3 ৰ ইফালে ইয়াত কিমান বহিব 3 বহিব নিশ্চয় বুজি পাইছে তাৰপিছত c/d 5 কিমান দিয়া আছে 6 দিয়া আছে আৰু 5ৰ আগফালে ইয়াত 5 আহিব আৰু ইয়াতো কিমান আহিব 5 আহিব এতিয়া গোটেইকেইটা কি কৰি দিব লাগে পূৰণ কৰি দিও এতিয়া গোটেইকেইটাক পূৰণ কৰাৰ আগত a ৰ তলত দেখিছো 2 3 আৰু 5 পূৰণ কৰিব লাগিব b ৰ তলত দেখিছো 3 3 আৰু 5 পূৰণ কৰিব লাগিব c 3 5 আৰু 5 পূৰণ কৰিব লাগিব 3 5 আৰু 6 পূৰণ কৰিব লাগিব কিন্তু তাৰ আগত এটা কমন চাওক কমন ল'ব পাৰে নেকি ইয়াত দেখিছো 3টো ইয়াতো আছে 3 ইয়াতো আছে 3 ইয়াতো আছে আৰু 3 ইয়াতো আছে গতিকে 3টো কাটি দিওক 3টো নালাগে পূৰণ কৰিবলৈ তাৰপিছত দেখিছো 5টো গোটেইকেইটাতে আছে ইয়াতো 5 ইয়াতো 5 ইয়াতো 5 আৰু ইয়াতো 5 এতিয়া চাওক কি ৰখি গৈছে ইয়াত ৰখি গ'ল 2 b ত ৰখি গ'ল 3 c ত ৰখি গ'ল 5 আৰু d ত ৰখি গ'ল 6 গতিকে আমাৰ যেটো অনুপাত উলিয়াব দিছে 2:3:5:6 হ'ব 2 3 5 6 আমাৰ দেখিছে আমাৰ অপচন b টোত আছে 2 3 5 6 আমাৰ দেখি আছে বি অপচনটো 2 3 5 6 গতিকে এইটো অপচন কি হ'ব কাৰেক্ট হ'ব নিশ্চয় বুজি পাইছে মানে যিকিটা আসলতে কমন ল'ব পাৰে ইয়াত দিছো 3 3 3 3 গোটেইকেইটাতে আছে 5 5 5 5 তেনেহলে এইকেইটা অতৰাই দিওক আৰু যদি একো মিল নাথাকে মানে ইয়াত 3 যে আমি কাটিছো গোটেইকেইটাতে থাকিব লাগিব কিন্তু a2 থাকিব লাগিব b2 c2 আৰু d2 থাকিব লাগিব তেতিয়াহে আমি কাটিব পাৰিম কিন্তু তিনিটাত আছে কিন্তু এটাত নাই তেতিয়া আমি কাটিব নোৱাৰিম তেতিয়া আমি কি কৰিম গোটেইকেইটাক পূৰণ কৰি লম ইয়াক গোটেইকেইটাক পূৰণ কৰিম গোটেইকেইটাক পূৰণ কৰিম আৰু গোটেইকেইটাক পূৰণ কৰি তাৰ উত্তৰটো উলিয়াম নিশ্চয় বুজি পাইছে ইয়াত আৰু এটা নিয়ম আছে সেই নিয়মটো চাওকচোন এতিয়া চাওক মই পিছৰ নিয়মটো দেখাই দিছো কেনেকৈ a/b 2:3 আছে 2 লিখি ললো b/c 3:5 তেনেকৈ লিখি ললো তাৰপিছত c/d 5:6 এনেকৈ লিখি ললো তেনেহলে a b c d মই এইখিনিলৈকে লিখি ৰাখিছো এতিয়া আমি প্ৰথম কাম কৰিব লাগিব যে আমি a অনুপাতটো পাবলৈ হলে গোটেইকেইটাক পূৰণ কৰিব লাগিব 2 3 আৰু 5ক পূৰণ কৰক 2 * 3 * 5 অনুপাত আমি a অনুপাতটো পাই গৈছো এতিয়া b টো পাবলৈ হলে a টো পৰা ষ্টাৰ্ট কৰিব 3 এইটো b ৰ কাম মানে 3 3 আৰু 5 পূৰণ কৰিব লাগিব চাই লওক কেনেকৈ 3 * 3 * 5 নিশ্চয় বুজি পাইছে এটা দীঘল কৰি লওক তাৰপিছত c টো পাবলৈ হলে এইটো b টো পাই গলো b টো পাবলৈ এইটোৰ পৰা ষ্টাৰ্ট কৰি পেলাই এনেকৈ গুচি আহিব c টো পাবলৈ হলে এইটো আৰু এইটো 3 5 আৰু কিমান পূৰণ কৰিব লাগিব 5 3:5:5 3 * 5:5 3 * 5:5 কৰিব লাগিব আৰু d পাবলৈ হলে গোটেইকেইটা পূৰণ কৰি দিয়ক অনুপাত 3 পূৰণ 5 পূৰণ 6 নিশ্চয় বুজি পাইছে কিবা কনফিউজন থাকিলে জনাই দিব মানে মোক আকৌ কৈছো a অনুপাতটো পাবলৈ হলে 2 3 আৰু 5 পূৰণ কৰিব লাগিব এটো a ৰ ভ্যালুটো পাম b ভ্যালুটো কেনেকৈ পাম এনেকৈ হওক মানে চিন্তাল এনেকুৱাকৈ আনক আৰু c টো পাবলৈ হলে এনেকুৱাকৈ আনক মই তেনেকুৱাকৈ আনিছো চাওক b টো কেতিয়া পাইছো 3 আৰু 5 পূৰণ কৰিছো সেইকাৰণে b ৰ জায়গাত এটো হল a আৰু এইখিনি হল b আৰু এটো হল c টো পাইছো কেনেকৈ এনেকৈ আনক 3 5 আৰু 5 পূৰণ কৰক 3 5 আৰু 5 পূৰণ কৰিলে পাব আৰু d টো পাবলৈ হলে সিধা পূৰণ কৰি দিয়ক 3 5 আৰু 6 পূৰণ কৰি দিয়ক নিশ্চয় বুজি পাইছে তাৰ পিছত এতিয়া চাওক কমন কিটা কাটি দিম মই ইয়াতো 3 আছে ইয়াতো 3 ইয়াতো 3 আৰু ইয়াতো 3 কাটি দিছো 5 গোটেইকেইটাতে আছে 5 5 5 আৰু 5 এতিয়া আমি অনুপাতটো পাই গৈছো চাওক ইয়াত 2 থাকিল 2 অনুপাত ইয়াত থাকিল 3 ইয়াত থাকিল 5 আৰু শেষৰটোত কি থাকিল 6 2 3 5 6 আমাৰ যিটো শুদ্ধ উত্তৰ আছিল আমাৰ উত্তৰ কি কোনটো শুদ্ধ আছিল বি টো শুদ্ধ আছিল নিশ্চয় বুজি পাইছে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটোলৈ আগুৱাই যাওঁ ইয়াৰ পিছত 4 নম্বৰ কোৱেশ্চনটো চাওক কি কৈছে যদি 2a = 5b = 6c হয় তেনেহলে a/b/c ভ্যালুটো বিচাৰি আছে কিমান দিয়া আছে আমাক কিমান 2a = 5b = 6c একেবাৰে সহজ এতিয়া আমি কি কৰিব লাগিব 2 5 আৰু 6 ৰ লসাগু ল'ব লাগিব 2 5 আৰু 6 ৰ লসাগু লওক ইয়াত থকা যিকোনো দুটা গলেও বাৰ গলেও হ'ব হেতু হৈছে 2 মানে ইয়াত থকা 2 আৰু 6 5ক লাগিলে বাৰ নগলেও কথা নাই মানে এনেকৈ দিয়াৰ পিছত দুটা ঘৰণ গলেই হ'ল 2 ঘৰণ যাব 2 ৰে আৰু 6কো 2 ৰে হৰণ যাব এনেকৈ লসাগু উলিয়াই 2 ৰে 2 কেইবাৰ যাব এবাৰ 5টোক নাযায় নমাই দিছো 2 ৰে 6 কেইবাৰ যাব 3 বাৰ যাব এতিয়া গোটেইকেইটাক পূৰণ কৰি দিয়ক এলচিএমটো ওলাই যাব মানে লসাগুটো 2 * 2 2 5 * 10 10 3 কিমান
30 এতিয়া প্ৰত্যেকটোৰ তলত 30 কি কৰি দিয়ক হৰণ কৰি দিয়ক ইয়াৰ তলত 30 দিয়ক ইয়াৰ তলত 30 দিয়ক আৰু ইয়াৰ তলত কিমান দিয়ক 30 দিয়ক 2 30ক 15 বাৰ গ'ল 5 30ক 6 বাৰ গ'ল 6 30ক কেইবাৰ গ'ল 5 বাৰ গ'ল এতিয়া আমি অনুপাতটো একেবাৰে পায়ে গ'লো এতেকে a অনুপাত b অনুপাত c কিমান হ'ব a অনুপাত b আৰু c হলে কিমান হ'ব 15 অনুপাত 6 * 5 নিশ্চয় বুজি পাইছে 15 6 আৰু 5 হ'ব গতিকে আমাৰ যেটো শুদ্ধ উত্তৰ হয় আমাৰ বি অপচনটো কি হ'ব কাৰেক্ট হ'ব ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো আমি আগুৱাই যাওঁ কোৱেশ্চনটো চাওক কি কৈছে যদি a/b = 4/3 হয় তেনেহলে 3a + 2b আৰু 3a - 2b ৰ মান বিচাৰি আছে কিমান অপচন এ আছে 2 3 4 আৰু 5 এতিয়া দিয়া আছে a/b = 4/3 যদি আমি এটো ক্ৰস মাল্টিপ্লাই কৰি লওঁ কি হ'ব 3a ক্ৰস মাল্টিপ্লাই মানে কোণীয়া কোণীকে পূৰণ কৰিব লাগে সমান চিন থাকিলে হেতু কৰিব লাগে 3 ৰ লগত a পূৰণ কৰিলে 3a 4 ৰ লগত b পূৰণ কৰিলে 4b এটা আমি মেথছটো লৈ আহি যাওঁ এটা দিয়া আছিল 3a + 2b আৰু 3a - 2b হয়নে এটো এতিয়া আমি দেখিছো 3a নিলিখি 3a জায়গাত কি লিখি দিব পাৰিম 4b বুলি লিখি দিব পাৰিম 4b বুলি লিখি দিছো প্লাস 2b আছে 2b টো লিখি দিয়ক 3a নিলিখিম 4b বুলি লিখিম কাৰণ এটা আছে -2b এটা আমি অঙ্কটো কৰো এটা কিমান হ'ব 4b আৰু 2b প্লাস হলে 6b হ'ব হয়নে 6b বুলি পাতক 4b পা 2b গুছি গলে 2b থাকিব গতিকে b কাটি দিছো 2 এ 6 3 বাৰ গৈছে গতিকে উত্তৰটো কিমান আহিব 3 গতিকে আমাৰ অপচনটো শুদ্ধ হ'ব অপচন বি অপচনটো কি হ'ব কাৰেক্ট হ'ব আজি ভিডিওটোত মই এইকেইটা মেথছে আলোচনা কৰি দিছো আশা কৰিছো ভিডিওটোৰ পৰা আপোনালোকে উপকৃত হ'ব যদি ভিডিওটো ভাল পাইছে লাইক এটা কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ধৰণৰ ভিডিও দি ৰাখিম যাতে আপোনালোকৰ মেথছৰ কাৰণে কম্পিটিটিভ এক্সামত কেতিয়াও যাতে বাধাৰ সৃষ্টি নহওক গতিকে ইমানখিনিকে কৈ ভিডিওটো সামৰিছো নমস্কাৰ